যদি আপোনালোকৰ কাৰোবাৰ অসুখ হৈ থাকে, সেই অসুখটোৰ ওপৰত আপোনালোকে কেতিয়াও গুগল বা ইউটিউবত চাৰ্চ কৰি নাচাব কি হৈছে। এইটো আপোনালোকে ডাক্তৰক দেখাব, ডাক্তৰৰ পৰামৰ্শ পাইহে আপোনালোকে কামবোৰ কৰিব। কাৰণ মোৰ লগত এটা ঘটনা ঘটি গ'ল, সেইটো বিষয়ে কেইটামান কথা ক'বলৈ লৈছোঁ। মোৰ এটা অসুখ হৈছিলে, প্ৰায় মই 3 মাহ দিন বিচনাত পৰি আছোঁ। ডক্তৰক দেখাইছোঁ, ডক্তৰে বেমাৰটো ধৰিব পৰা নাই। 3 মাহ দিন মই বিচনাত পৰি আছোঁ। সেইকাৰণে মানে মোৰ মোবাইলটো মোৰ কিনাৰতে আছে, মোৰ লগতে থাকে। সেইকেইটা মই মোবাইলটোত মানে মোৰ বেমাৰটোৰ বিষয়ে চাওঁ, কি হৈছে। মানে তাত বিভিন্নজনে বিভিন্ন কথা কয়, এই আমুকটো হৈছে, এইটো কৰিলে এইটো হয়, মানে ঢেৰ কথা আৰু মই ভাবোঁ এইটো হৈছে, কিন্তু তাত মানে নহয়, মোৰ এইটো বেমাৰ নহয়। তাৰপিছত আকৌ চাওঁ মানে এইটো হৈছে নি, মই ভাবি থাকোঁ যে সেইটো বেমাৰো নহয়। তাৰপিছত তেনেকৈ থাকিলোঁ মই প্ৰায় 3 মাহ দিন। 3 মাহৰ পিছত মানে গুৱাহাটী গুচি গ'লগৈ শেষত, আৰু বহুত বেছি হ'লগৈ মোৰ। গুৱাহাটী গুচি যোৱাৰ পিছত গুৱাহাটীত মানে মোক তেজৰ পৰীক্ষা কেইটামান কৰিবলৈ দিলে, কৰিলোঁ। তাত মানে মোৰ বেমাৰটো ধৰা পৰিল। কি হ'ল তেতিয়ালৈকে গমেই পোৱা নাছিলোঁ মোৰ মানে বেমাৰটো কি হৈছিলে। তাৰপিছত মোৰ ওচৰতে তেজৰ ৰিপৰ্টটো আছিলে, মই চালোঁ কিনো হৈছে, বোলো চাওঁ ইউটিউবত। চালোঁ, চোৱাৰ পিছত দেখিলোঁ বিভিন্নজনৰ বিভিন্ন কথা। কিছুমানে কৈছে এইটো বেমাৰ কেতিয়া ভালেই নহয়, এইটো দৰৱেই নাই। তাৰপিছত এইটো বেমাৰ হ'লে ৰাজহাঁহ পোন হৈ যাব, নে ভৰি চব জইন হৈ যায়, ঢেৰ কথা আৰু। তাৰপিছত মই চাই মানে মোৰ ভয় হৈ গ'ল। ভয় হৈ যোৱাৰ পিছত মানে মোৰ কিবা হৈ গ'লো মানুহটো চাই মানে। তাৰপিছত সেইটোকে চাই থাকোঁ পূৰা ৰাতি এদিনে, সেইটোকে চাই থাকোঁ, তাৰ বিষয়ে চাই থাকোঁ। তাৰপিছত আয়ুৰ্বেদিকৰ চাওঁ কিবা আছে নি তেনেকুৱা, হোমিঅ'পেথিকৰ চাওঁ, মানে অকল ইউটিউবতে চাই থাকোঁ, অকল বেমাৰটোৰ বিষয়ে চাই থাকোঁ। মানে বিভিন্ন ধৰণৰ কথা শুনিছোঁ। তাৰপিছত লাহে লাহে মোৰ মানে কি হৈছে, বেলেগ বেমাৰ হ'বলৈ ধৰিলে। ভাত খাব নোৱাৰা হৈ থাকিলোঁ, ল' প্ৰেছাৰ হ'বলৈ ধৰিলে। তাৰপিছত থাইৰয়ড বাঢ়ি গ'ল। মই মানুহটো মানসিক ৰোগী লিখাও হৈ গ'লোঁ, মানে ভয় লগা হ'ল পূৰা। তাৰপিছত মই কি কৰিলোঁ, একদম সেইটো বিষয়ৰ ওপৰত একদম চাবলৈ চব বাদেই দি দিলোঁ একেবাৰে। যি হয় হওক, ভগৱানৰ ওপৰত এৰি দিলোঁ। যি হ'বলগীয়া আছে হ'ব, মোৰ লগত মৰিলে মৰিম, বাচিলে বাচিম, সেইকাৰণে বাদ দি দিলোঁ। তাৰপিছত মানে মই খুব মেডিটেশ্যন বা তেনেকুৱা মটিভেশ্যন ভিডিঅ' চিডিঅ'বোৰ চাবলৈ ধৰিলোঁ। মেডিটেশ্যন কৰোঁ ৰাতিপুৱা, তেনেকৈ কৰিলোঁ। তাৰপিছত ডক্তৰেটো পিল দিলেই, পিল খাই আছোঁ তেতিয়া মানে মোৰ বিশ্বাস হোৱা নাই এইটো যেন ভাল হ'ব। নহ'লে যি হয় খাই আছোঁ আৰু মানে ভাল হ'লে, ভাল কৰিলে কৰিব, নকৰিলেও নাই। কিন্তু মেডিটেশ্যন পূৰা কৰিলোঁ। তাৰপিছত লাহে লাহে মই এসপ্তাহমানৰ পিছত মই মানে বিচনাৰ পৰা উঠিব পৰা হৈছোঁ আৰু ভাল হৈ আহিছে। তেনেকৈ ভাল পিল খাই লাষ্টত মানে মোৰ এইটো ভাল হ'লগৈ। যেন মানে এইটো ইউটিউবত চাই মোৰ এনেকুৱা হোৱা নাছিলে। বহুত মানে ওচৰৰ মানুহো কয়হি মানে এইটো বেমাৰ আমুকৰ হৈছিলে, এইটো ভাল নহ'ল, তামুকৰ, মানে বিভিন্ন ধৰণৰ ওচৰৰ মানুহৰ কথা শুনিলোঁ। মানে এইবোৰ মোৰতো 3 মাহ দিন বিচনাত পৰি আছোঁ, মই এনেই মানে মনটো কিবা বেলেগ হৈ আছে। তাৰপিছত আকৌ যদি তেনেকুৱা এটা কথা শুনি যাওঁ নহয়, তো মনটো কিবা হৈ যায় আৰু বুজাব নোৱাৰোঁ। মই জানো এতিয়াও মানে মোৰ নিচিনা বহুতো হৈ আছে। বহুতে এতিয়া নিজৰ বেমাৰটোক লৈ পিনে ইউটিউবত চাই আছে, কি হ'ব কি নহ'ব এনেকুৱা ধেৰ যদি চাই আছে। তাৰপিছত নিজৰ মানে মূৰটো গৰম কৰি আছে। সেইকাৰণে মই কৈছোঁ আপোনালোকে এইবোৰ ইউটিউব চিটিউবত চাই লাভ নাই। ডক্তৰক দেখুৱাওক, ডক্তৰে যি কয় মানে সেইটো শুনক। বাকী এইবোৰ আপোনালোকে বেমাৰটো লৈ ইমান চিন্তা কৰি লাভ নাই। যিদিনাখন মৃত্যু আছে সেইদিনাখন হ'বই, আৰু যিদিনাখন মৃত্যু নাই সেইদিনাখন যিমান ডাঙৰ বেমাৰ নহওক আপোনালোকৰ একো নহয়। বহুত ডাঙৰ বেমাৰৰ পৰা মানুহ বাচি আহিছে। গতিকে আমি ইমান ভাবি লাভ নাই, বিন্দাছ থাকক।